ব্যয় নোহোৱা পুঁজি উভতাই বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় পুঁজিৰ ধন উভতাই বিচাৰিছে দিল্লীয়ে। চৰকাৰৰ ঋণৰ পৰিমাণ 1,32,000 কোটি। 29,000 কোটিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ নাই। ৰাজ্য চৰকাৰ আৰু ঋণ এৰাই চলিব নোৱাৰা অংক। মাত্ৰ দুদিনৰ আগতে 800 কোটি টকাৰ ঋণ লৈ এতিয়া 1,32,000 কোটিলৈ ঋণৰ পৰিমাণ বৃদ্ধি কৰিলে বিজেপি শাসনাধীষ্ঠ অসম চৰকাৰে। সেই সময়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ দিয়া ধন এতিয়াও সৎব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে উভতাই বিচাৰিছে। ইয়াকে লৈ এতিয়া হাহাকাৰ সৃষ্টি দিছপুৰত। কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন অনুসৰি মুকলাই দিয়া পুঁজিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে কেগৰ নিৰ্দেশ অনুসৰি অব্যৱহৃত পুঁজি উভতাই পঠাব লাগিব। অকল 2019-20 বৰ্ষত 29,000 কোটি টকাৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল হোৱা নাই। ৰাজ্যৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিংহাই ইতিমধ্যে বিভিন্ন বিভাগলৈ এই সন্দৰ্ভত নিৰ্দেশনা প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 2021 চনৰ 23 মাৰ্চতে কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অফিচ মেমৰ ৰেণ্ডাম জাৰি কৰা হৈছিল যদিও বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ অকমন্যতা আৰু কৰ্মসংস্কৃতিৰ প্ৰতি কোনো হাবিয়াস নথকা এছাম কেৰাণীৰ কেৱল মাত্ৰ দৰমহা দিয়েৰ আলোচনা আৰু বন্ধ উপভোগ কৰাৰ বাবে এনে হৈছে বুলি বিভিন্ন মহলে মন্তব্য কৰিছে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ বাকী ধন মুকলাই দিবলৈ খাটনি ধৰিছে। ৰাজ্যখন ধাৰত পোত গৈছে আৰু এছাম অকমন্য আমোলা কেৰাণীৰ বাবে আবণ্টিত ধন ঘূৰাবলগীয়া হোৱাটো চৰম পৰিতাপৰ লগতে লজ্জাজনক ঘটনা হিচাপে চিহ্নিত হৈছে। এইসকলক নাকি লগাব কোনে? নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা, ডিজিটেল ডেস্ক।